এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজিতো গমেই পালে, আজি থাম্বনেল চাই আপোনালোকে গমেই পালে। আজি তাৰমানে মোৰ নিজে বনোৱা ইনকিউবেটৰ যিটো আছে তাৰ পৰা পোৱালি আজি বাহিৰ হ'ল। আজি প্ৰায় পোৱালি বাহিৰ হোৱা মই ভিডিঅ'টো দুটা দিনত শ্বুট কৰিছোঁ। প্ৰথম দিনা এইটো হ'ল প্ৰথম দিনা, যিটো আপুনি স্ক্ৰীণত দেখা পাইছে এইটো 14 দিনত পোৱালি ওলাইছে, আৰু তাৰে পিছদিনা আৰু তাৰ পিছদিনা মানে 3টা দিন বুলি ধৰিব পাৰে আৰু 14, 15, 16 এনেকৈ মই তাৰমানে হেৰি কৰিছোঁ, মানে ইমান দিনৰ 3টা দিনৰ হেৰি কৰিছোঁ, ভিডিঅ' শ্বুট কৰি কিনে আপোনালোকক দিছোঁ। চ' ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে কওঁ যে যিবিলাক মানুহ আমাৰ চেনেলত নতুনকৈ আহিছে, গতিকে মই বহুত ৰিলেটেড মানে আপোনাৰ মানে যিবিলাক আপুনি ফাৰ্মৰ ৰিলেটেড মানে ভিডিঅ' মই বনাই থাকোঁ, আৰু এই ভিডিঅ' চাই আপোনালোকে নিশ্চয় অলপ হ'লেও উপকৃত হ'ব। গতিকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। তলফালে ছাবস্ক্ৰাইবৰ ৰঙাকৈ লিখা আছে, গতিকে সেইটো দবাই দিয়ক আৰু লাইক আৰু এটা শ্বেয়াৰ কৰি দিব, যাতে আপোনালোকে আৰু 2জন মানুহে আপোনাৰ মোৰ ভিডিঅ'টো পায়, যাতে সিহঁতেও মানে অলপ উপকৃত হওক। গতিকে ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰম্ভ কৰাৰ আগতে মই কওঁ যে মই নিজে হাতে বনোৱা ইনকিউবেটৰ মেচিনৰ পৰা পোৱালি ওলালে 14 দিনত। অতি কম খৰচত ইনকিউবেটৰ মেচিন বনাই আপুনি লাভৱান হ'ব পাৰে, সেইটো মই আগতেও কৈছোঁ ভিডিঅ'ত, বহুতবিলাক ভিডিঅ'তে মই কৈছোঁ। আৰু তাৰে আগতেও কৈছোঁ বোলে পোৱালি আপোনাৰ অনলি আপোনাৰ বিজনেছ আপোনাৰ কণীয়ে নহয়, আপুনি পোৱালি ছাপ্লাই দিও আপোনাৰ নিজৰ বিজনেছখন ডাঙৰ কৰিব পাৰে। গতিকে থুলমূল হিচাপে বাৰু এইবিলাক বাদে দিওঁ। চাওক, এতিয়া বৰ্তমান কিছুমান কণীৰ বৰ্তমান ওলোৱা নাই, কিছুমান কণীৰ পৰা লাহে লাহে ষ্টাৰ্ট হৈছে। বৰ্তমান এইটো ষ্টাৰ্ট হৈছে, গতিকে প্ৰথম ষ্টাৰ্ট কৰাৰ পিছত আপুনি এটা কাম কৰিব, মুঠতে প্ৰথম যিবিলাক পোৱালি ওলায় তাৰমানে সেইবিলাক লাৰিব নালাগে। তাত বৰ বেছি 1 দিন থাকিব লাগে ইনকিউবেটৰ মেচিনৰ ভিতৰত। যেতিয়া তেওঁলোকে তাৰমানে দৌৰি ফুৰা টাইপৰ হয়, অলপ খুটি খাদ্য তাৰমানে খাবলৈ চেষ্টা কৰে, সেই সময়ত আপুনি পোৱালিবিলাক উঠাই আনিব লাগে। বহুত কিছুমান নিয়ম আছে, আপুনি ইনকিউবেটৰ চলালে নহ'ব, বহুত কিছুমান নিয়ম নীতি আছে। চ' এইখিনি আপুনি যদি কৰে তেতিয়াহ'লে আপোনাৰ যিটো আপোনাৰ মৰ্টেলিটি সেইটো আপোনাৰ 0 হৈ যায়, প্ৰায় 0, প্ৰায় বুলি কৈছোঁ। চ' বৰ্তমান এই ওলালে এইকেইটা আপুনি চুব নোৱাৰে। এই চাওক, এইটো মই তাৰে ছেকেণ্ড দিনা বনাইছোঁ, মানে তাৰে ছেকেণ্ড দিনা আপোনাৰ আবেলি। চ' বৰ্তমান 2 দিন থকা হ'ল তাৰমানে যিবিলাক চাওক বহুত ওলালে, মানে এইবিলাক মই সদায় মানে হেৰি কৰা নাই, আৰু এইবিলাক যিবিলাকে মানে খুটি খাব পৰা হৈছে সেইবিলাকক মই ধৰি নি পেলাই নিজে হাতে বনোৱা তাৰমানে এটা বেৰ, তাত মই বেৰটো লাষ্টৰ ভিডিঅ'ত দেখাই আছোঁ আপোনাক, মই একদম কিমান ওলাইছে আমাৰ পোৱালি, আৰু কিছুমান ওলাব বাকীও আছে, কাৰণ দেৰিকৈও কিছুমান কণী দিয়া হৈছে, তো সেইবিলাক ওলাব বাকী আছে। যিবিলাক প্ৰথমে দিয়া হৈছিল সেইবিলাক প্ৰথমে ওলাইছে। চ' মই সেইবিলাক ভিডিঅ'ত লাষ্টত দেখাই আছোঁ, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। চাওক, যিবিলাক আপোনাৰ খুটি খাব পৰা হৈছে তেতিয়াহে নিব, যিবিলাক আপোনাৰ এতিয়া ওলাইছে সেইবিলাক নিনিব। তাৰমানে সেইবিলাকত তাৰমানে অলপ দেহৰ যিটো আপোনাৰ টেম্পাৰেচাৰ সেইটো যাতে মেইনটেইন হ'ব লাগে তাৰ ভিতৰত, নহ'লে সেই পোৱালিবিলাক মৰি যাব। আৰু তাত এই 2-এটা পোৱালি আপুনি দেখা পাইছে, আপোনাৰ এই ভৰি ভাঙি যায়। মানে কি হয়, যিবিলাক এতিয়া পোৱালি ওলায় আৰু ডাঙৰ যিবিলাক তাৰে আগা দিনা ওলায় সেইবিলাক তাৰমানে খচে, তাৰমানে দাউৰি থাকেতো বহুত, এনেকুৱা হিচাপত তাৰমানে বহুতৰে ঠেংবিলাক ভাঙি যায়। চ' এইটো চাওক, মই আপোনাক দেখাই দিছোঁ, ঠিক আছে। চাওক, এইবিলাক মানে এই চাওক, যিবিলাক আপোনাৰ দৌৰি থকা টাইপৰ হৈছে সেইবিলাক আপুনি লৈ যাব ইনকিউবেটৰৰ পৰা। আৰু ভিতৰত হিউমিডিটি যিটো আপোনাৰ আৰ্দ্ৰতা মানে সেইটো কয়, আপোনাৰ এইটো বঢ়াই দিব মানে যিমান পাৰে কণী ফুটোৱাৰ আগে। এইটো চাওক, মই নিজে কাঠ যি আপোনাৰ এই বাকচ আছে আপোনাৰ, এই চাওক বাকচ ধুনীয়াকৈ মই কাটি পেলাই আপোনাৰ কাগজৰে, তাৰ হেৰি বাকচবিলাক যে পায় আপোনাৰ চাবোনৰ এইবিলাকৰ পায় যে দোকানৰ পৰাই, আপুনি 2 টকা 3 টকাত কিনি আনিব, এনেকৈ ধুনীয়াকৈ মেৰ বনাই দিব। যদি আপোনাৰ প্লেইন চিট কিনিব, যদি আপোনাৰ হাতত সময় নাথাকে, এনেকৈ ধুনীয়াকৈ এনেকৈ দিব। আৰু দানাটো দিয়া ষ্টাইলটো চাওক, আপুনি শিলৰ মাজত দিব, কাৰণ ইহঁতে আহিছেহে মাত্ৰ, ওলাইছেহে মাত্ৰ, গতিকে ভিজিব নালাগে গাটো। চাওক, শিলৰ মাজত দিয়া আছে। চ' এইখিনি আপুনি মেইনটেইন কৰি চলিব। ত' এনেকৈ মেইনটেইন কৰিলে, আৰু মাজে মাজে কি কৰিব, থোপ লাগে মানে ইহঁতে। বৰ্তমান গৰমৰ দিনত সিমান এটা নালাগে, ঠাণ্ডাৰ দিনত বেছিকৈ লাগে, তথাপিতো গৰমৰ দিনত অলপ সময় লাগেতো। থোপবিলাক ভাঙি দি থাকিব। আৰু দানাটো দিব আপুনি ষ্টাৰ্টাৰ, ষ্টাৰ্টাৰটো কিনিলে ভাল কথা, ষ্টাৰ্টাৰটো আনক, আনি পেলাই গুড়ি কৰি পেলাই সেইটোৱে দি দিয়ক, সেইটোও চলিব, ঠিক আছে।
চাওক এতিয়া বৰ্তমান এইবিলাক পোৱালি ওলালে মই নিজে বনোৱা ইনকিউবেটৰ মেচিনৰ পৰা নিজৰ কণী এইবিলাক আপুনি এনেকৈ নিজে এটা বিজনেছ ষ্টাৰ্ট কৰিব পাৰে নিজে বিজনেছ ষ্টাৰ্ট কৰিলে আপোনাৰ কিমান লাভ হ'ব গমে পাইছে তো বেছি নকওঁ আৰু আপোনালোকক যিমান আইডিয়া পাৰোঁ মই দিম আপোনাৰ নিজে নিবনুৱা সমস্যাটো আমাৰ বৰ্তমান যিবিলাক বহুত ল'ৰা ছোৱালী আছে মানে চাকৰি বিচাৰি হাবাথুৰি খায় তাৰমানে গতিকে নিজে এটা বিজনেছ কৰক আপুনি নিজেও অলপ লাভৱান হ'ব আনকো লাভৱান কৰিব পাৰিব গতিকে এইখিনি কৈ মই ভিডিঅ'টো সামৰি দিওঁ গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক আৰু শ্বেয়াৰ কৰি দিব ঠিক আছে আৰু আগলৈ মই নিশ্চয় নতুন ভিডিঅ' ভাল টপিকৰ ওপৰত বনাব চেষ্টা কৰিম আপোনালোকে কমেণ্টত ক'ব মই কিহৰ ওপৰত ভিডিঅ' বনালে ভাল হ'ব ঠিক আছে সেইমতে মই আপোনাৰ ভিডিঅ'টো দিবলৈ চেষ্টা কৰিম গতিকে আজিলৈ